হেল্ল' এভৰিৱান, আহকচোন আজি আমি এখন আটাইতকৈ পুৰণিকলীয়া ভাতৰ থালি যোগাৰ কৰোঁ। এয়া হৈছে পঁইতা ভাত বা পানী দিয়া ভাত, যি নেকি আমি ৰাতি যিখিনি ভাত ৰৈ যায় আমি খোৱাৰ পাছত তাক আমি এটা পাত্ৰত তিয়াই ৰাখোঁ আৰু ৰাতিপুৱা হ'লে এইদৰে খাওঁ। ইয়াৰ বেনিফিটছ বহুত আছে। আমাৰ বহুতো সৰু সৰু বেমাৰ আজাৰৰ কাৰণে পঁইতা ভাতটো বহুত ভাল, যেনেদৰে আমাৰ পেটৰ বিষ বা পেটৰ জ্বলা পোৰা, গেছ, এচিডিটি এইবিলাকৰ কাৰণে পানীত তিয়াই থৈ দিয়া ভাতটো আমাৰ কাৰণে বহুত উপযোগী। আপোনালোকে কোনে কোনে এনেকৈ পানী দিয়া ভাত খাই ভাল পায় জনাব।